চাবি কেইটা লৈ লওঁ এতিয়া মাৰ দি গাড়ী কেইটা চাবি লৈ লৈছোঁ মাৰিখন পাছত একদম এতিয়া এই দুখন উলিয়াই লওঁগৈ যাওঁ জানো লাহে হৈ গ'লোঁ একদম গাড়ীখন উলিয়াই দিওঁ ইয়নখনো আছে আৰু এতিয়া আইৰনীখন উলিয়াব লাগিব দুইখন উলিয়াব লাগিব একদম ইয়াতো একদম ধুনীয়া পূজা পাতিব লাগিব নিজৰ ভিতৰত এতিয়া গেছ পাৰ্লাৰ একদম পানী খুলি লওঁ ইয়নখনো উলিয়াব আছে একদম মজা আছে একদম আল্টিমেট কৰি ল'ব লাগিব গাইছ দুইখন এতিয়া ধুব লাগিব একদম পূৰা মজা আছে একদম গাইছ মানে 220খনো উলিয়াব লাগিব একদম ধুব লাগিব এখন মজা আছে একদম এইখনো অৱস্থা একদম লেতেৰা পেতেৰা হৈ আছে এই দুখন উলিয়াই লওঁ একদম এই দুখন উলিয়াই পেলাই একদম দেখুৱাই আছোঁ মজা আছে চলো আনিখন উলিয়াব লাগে এতিয়া চাবি ক'ত থলোঁ চাবিটোৱে বিচাৰি পোৱা নাই নহয় চাবি আৰু চাবিটো লৈ লওঁ খোলো ভাই গাইছ খুলি লওঁ মই বোলে জেগাই নাই উলিয়াই পেলাই আপোনাক একদম দেখুৱাই আছোঁ গাইছ প্ৰথমতে বাইকখন পাই ল'ব লাগিব তেতিয়াহ'লে এখন উলিয়াব পাৰিম ন বাইকখন পাই লওঁ আমাৰ দেউতাখন দেখুৱাই দিছোঁ আপোনালোকৰ ৰ'ব এইফালে এখন মাৰুতিখন থৈ দিয়া আছে এইখনত তেল অকণ ভৰাই ল'ব লাগিব ষ্টাৰ্ট হোৱাই নাই মানে ষ্টাৰ্ট কালি দিব লৈছিলোঁ তেল আদায় হৈ গ'ল তেল অলপ ভৰাই ল'ব লাগিব বহুত দিন তেল ভৰাই নাই যে এতিয়া একদম সেইখনৰ পিছত খুব মজা আছে চলো গাইছ প্ৰথম পাহৰিয়ে গৈছিলোঁ এইখনতো হ'ব প্ৰথমতে ইয়নখন উলিয়াৰ পিছত এইখন উলিয়াব পাৰিম এইখন উলিয়াই লওঁ প্ৰথমতে চলো ইয়নখন উলিয়াব লাগে ইয়নখন উলিয়াই লৈছোঁ গাইছ মজা আছে তেল আনি থোৱা অকণ ভৰাই লওঁ তেল মানে গৈ আছোঁ মা পাৰ্লাৰলৈ গৈ আছোঁ পাৰ্লাৰখনলৈ এখন দাধা পাৰ্লাৰলৈ ইখন পাৰ্লাৰ এখন এতিয়া কলেজত চপাই গ'লোঁ কলেজত বিশ্বকৰ্মা পূজা পাতিছে চলো জল্দি যাব লাগে একদম চক পূৰা একদম কলেজত বিশ্বকৰ্মা পূজা পাতিছে একদম দেখিছে পূৰা আহি পাই গ'লোঁ একদম এতিয়া এখন দাধা পাৰ্লাৰ আহিলে ইয়াত প্ৰথমতে এতিয়া পায়স চায়স বনাব তাৰপিছত আমি আকৌ দেখুৱাম আকৌ চাৰিআলিত যাম চক একদম পাৰ্লাৰ পাই গ'লোঁ মাৰ একদম এতিয়া ইয়াতে বস্তু চস্তু থৈ দিয়া হৈছে মানে গোটেই বস্তু চস্তু থৈ দিয়া আছে ইয়াতে পায়স চায়স বনাব আকৌ চাৰিআলিলৈও যাম ইয়াতে সৰুকৈ বাচ্ছা মানুহ বাচ্ছাও আকৌ মোৰ গাড়ীখনো ধুবলৈ আছে ঢেৰ কাম আজি আৰু গাড়ী বস্তু চব উলিয়াই ল'লোঁ ভিতৰলৈ সোমাই যাওঁ পাৰ্লাৰ একদম চব চফা তফা কৰি হৈ গ'ল আৰু আমি ঘৰত প্ৰসাদ লৈ আছিলে প্ৰসাদ দিছে আৰু ইয়াতে একদম কল আছে আপেল আছে গাখীৰ পায়সটো মানে ইয়াতে বনাব ওচৰ মানুহ গোটেই বনাব একদম মই পাৰ্লাৰখন দাধা পাৰ্লাৰলৈ আহি দিব আপোনালোক একদম কণ্টেক্ট নাম্বাৰ দিয়াই আছে চাৰিআলিখন লৈ আহিব ঘৰখন আছে চব মজা আছে এতিয়া মই যাওঁ মানে গাড়ী বৰষুণে আহি গ'ল বৰষুণটো এতিয়া গ'লেই মই যামেই গাড়ী লৈ আহিছোঁ হ'লেও বাৰু যামেই চব মজা আছে একদম গাইছ এতিয়া যাওঁ মই ঘৰলৈ যাওঁ ঘৰ গৈ পেলাই গাড়ী দুখন আকৌ ধুব লাগিব মাৰুতিখন ধুব লাগিব গোটেইখন গাড়ী ধুব লাগিব গাইছ এখন গোটেই ধুব লাগিব বৰষুণ আহি গ'ল একদম জলদি এটা যাব লাগে একদম চাওঁ গাইছ মানে ভিডিঅ'টো গোপৰটো কৈ আছোঁ মানে মোবাইলত ইমান ষ্ট'ৰেজ নাই সেইকাৰণে মই গোপৰটো কৈ আছোঁ এটা ভিডিঅ' মানে গোপৰটো ভিডিঅ'খিনি কৰি আছোঁ মানে ডাঙৰ ভিডিঅ' এটা লং ভিডিঅ' এটা দিম আৰু মানে মোবাইলত ষ্ট'ৰেজে নাথাকে এটা মোৰ ভিডিঅ' বনাই থকা হয় চ' এটা গোপ্ৰ আৰু ইয়াত দুটা মিলাই মেলি কৰি আছোঁ চলো এতিয়া গাড়ীখন এইখিনি ঘূৰাই লওঁ ইয়াতে ঘূৰাই পেলাই জলদি যাব লাগে বৰষুণটো দিছে যদিও এনেকুৱা গৰম পাইছোঁ ন এ চিটো নিদিলে নোৱাৰিয়ে আৰু এখন মা পাৰ্লাৰ আপোনালোক আহিব একদম দাধা পাৰ্লাৰলৈ এতিয়া ঘৰ যাওঁ জলদি 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 যাব লাগে গাইছ বহুত দিন গাড়ী চলাইছিলে মানে ইখন সিখন চলাই থকা হৈছে আজি আৰু তিনিখন উলিয়াইছোঁ এইখনৰ ষ্টিৰিঙৰ স্মুথহে বহুত মজা একদম মাৰুতিখনততো পাৱাৰ ষ্টিৰিং নায়েই একদম পূৰা একদম ফিলটো বেলেগ ধৰণৰ হৈ যায় আৰু গাইছ মানে মজা চাই গৈ আছোঁ একদম পূৰা বিন্দাছ আৰু কিমান বহুত দিন ভিডিঅ' বনোৱাই নাই ন গাইছ কলেজত দেখি একদম আগত দিনবোৰ মনত পৰি যায় আগতে কলেজত বিশ্বকৰ্মা পূজাত একদম কলেজত থাকোঁতে এতিয়া কলেজ নাই হ'লেও আহিবলৈ মন যায় বাৰু কিন্তু কথা আছে ওচৰতে কলেজ ন কিন্তু আজি কাম বহুত আছে একদম যাওঁ ঘৰ যাব লাগে ন এই যাওঁ গোটেই বাইক 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 গোটেই একদম গাইছ গৈ পাই গ'লোঁ দিয়ক মানে বিন্দাছ আহিছোঁ বৰষুণে হৈ গৈছে গাড়ী হ'লেও ধুব লাগিব গাইছ যিমান আৰু মানে আইডেণ্টি দুইখন তাত ধুই লওঁ
তাৰপিছত মাৰুতিখন ধুম একদম পাইপ চাইপ ৰেডি কৰি লৈছোঁ প্ৰথমে বৰষুণ আহিলে কাৰণে একদম মজাছে একদম পুৰা খাই গ'ল ধুনীয়াকৈ ধুই লওঁ গাছ চাইডেখনে পানী চানী মাৰি হৈ গ'ল মাৰিখনে পানী মাৰিলোঁ এতিয়া ইয়নখন মাৰিবলৈ আছে চলো গাছ চেম্পল লৈছোঁ একদম ধুওঁ গাড়ী চলো এই গাছ আকৌ পাই আহিলোঁ মাৰ পাৰ্লাৰত এই আমাৰ পাৰ্লাৰ প্ৰসাদ গাছ আমি ইয়াৰ পৰা যাওঁ পাৰ্লাৰত একদম প্ৰসাদ চসাদ মানুহ বহুত আহিলে আকৌ সন্ধিয়াটো খাওঁ আৰু ইখন পাৰ্লাৰত গৈ চাৰিআলিফালে যাম এতিয়া আৰু গাড়ী সোমাওঁ গাড়ী চাওঁ অঞ্জলি আৰু বাই আৰু থেংক ইউ ছ' মাছ মানে ভিডিঅ' ইমান বনাই নহ'ল আৰু বাই থেংক ইউ ছ' মাছ